नेमसुनि आफादगिरि बदरुल इस्लामनि मोनसे खावलायनाय ईदनि समाव मोसौनि बोलि होनायखौ बन्द खालामनो खावलायदों नेमसुनि आफादगिरि बदरुल इस्लाम बिथाङा। मोसौनि सायाव हादरसायाव गोबां दान्थे बिदान्थे आरो सावरायलायनायनि गेजेराव बे थिरांथाखौ लानो खावलायदों बिथां बदरुल इस्लामा। मोसौनि बोलिखौ बन्द खालामनो बिथांनि सिगांनि खावलायनायनि उनाव हादरसानि गोबां इस्लामिक सिबियारिफोरा मोसौनि बोलिखौ आबुङै बन्द खालामनो थिरांथा लादों। दिनै बिथाङा फिन खेबसे आसामनि मुस्लिम हारिखौ हादरसायाव मोसौनि बोलि होनायखौ बन्द खालामनो खावलायो नेमसुनि आफादगिरि बदरुल इस्लाम बिथाङा बुङो दि इस्लामखौ मानिग्रा रावबो सुबुङा गुबुन धोरोमनि सुबुंफोरनि गोसोनि साननायखौ दुखु होनो नाङा। बेनिखायनो जों मोसौ बोलि होनाय आरो मोसौ बेदर जानायखौ बन्द खालामनांगौ। लोगोसे बिथाङा बुंबावदों दि जुदि गुबुन धोरोमनि सुबुंफोरा जोंखौ दुखु होयो अब्ला जों खिथेर होखारा। मानोना जों गोजोननि सुबुंफोर, जों धोरोमखौ राजखान्थि खालामा एबा राजखान्थिनि थाखाय आल्लाहनि मुंखौ बाहाया। बेनि अनगायैबो जों महात्मा गान्धीनि गोजोननि हादोरनि सुबुंफोर गिबि मन्थ्रिनि बाथ्राफोरखौ मानिनांगौ होनना बुंबाय नेमसुनि आफादगिरि बदरुल इस्लाम बिथाङा। ঈদ সমাগত বকৰি ঈদ। এই ঈদত প্ৰতিবাৰেই গৰু কোৰবানি বা বিভিন্ন ধৰণৰ কোৰবানি কৰে। তো এইবাৰ আমি ঈদত গৰু কোৰবানি নকৰিবলৈ নেমচুৰ তৰফৰ পৰা ৰাইজক পুনৰবাৰ আহ্বান জনাইছোঁ। বিগত সময়ত আমি ৰাইজলৈ আহ্বান জনোৱাত বহু ঠাইত ৰাইজে স্ব ইচ্ছাই গৰু কোৰবানি বন্ধ কৰিম বুলি কৈছে আৰু আমি পুনৰবাৰ সেই আহ্বানটোকে জনাইছোঁ যে অসমৰ শান্তি সম্প্ৰীতি মিলা প্ৰীতিৰ স্বাৰ্থত আমি গৰু কোৰবানি দিয়াটো বন্ধ কৰিব লাগে। যিহেতু আমাৰ একাংশ সনাতনী লোকে গৰুক মাতৃ বুলি গণ্য কৰে, গৰুক পূজা কৰে, তেতিয়াহ'লে সেইটো আমি কিয় খাম? আমাৰ মাজত মিলা প্ৰীতিৰে নাথাকিব, তেওঁলোকে আমাক বেয়া পাব। যিহেতু আমি ইছলাম ধৰ্মৰ মানুহ, ইছলাম মানে শান্তি, ইছলামে সদায় প্ৰেম ভাতৃত্ববোধ মিলা প্ৰীতিটো বিচাৰে। গতিকে আমি তেওঁলোকৰ লগত মিলা প্ৰীতিৰে থাকিব লাগিব। তেওঁলোকৰ লগত মিলা প্ৰীতিৰে থাকিলেতো আমি এইটো খালে তেওঁলোকে আমাক ভাল নাপাব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াও বাৰ বাৰ কৈ আছে খাব নালাগে। নাখাওঁ, আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু কৈছে, গতিকে আমি নাখাওঁ। তাৰোপৰি চাওক, গৰুৰ মাংস খালে গৰুত মাংসবিলাকত বহুত তেল থাকে। এইটো বহুতৰে আমি দেখিছোঁ, বহু সংখ্যালঘু লোকৰ গৰু খোৱা মানুহৰ দেখিছোঁ ফেটি লিভাৰৰ দৰে বেমাৰ হয়। গতিকে এইবিলাক খাব নালাগে, এইবিলাক খালে বেমাৰ হ'ব। তাৰোপৰি চাওক, বহুত উপকাৰ আছে। গৰুৰ গোবৰ পৃথিৱীৰ ভিতৰত আটাইতকৈ উৎকৃষ্ট মানৰ জৈৱিক সাৰ হিচাপে আপুনি গৰুৰ গোবৰটো ব্যৱহাৰ কৰিব পাৰে খেতি বাতিত। আমি যদি গৰুসমূহ খাই দিওঁ, তেতিয়াহ'লে আমি কেনেকৈ ইয়াক জৈৱ সাৰ হিচাপে ব্যৱহাৰ কৰিম? আজিকালি কৃষকসকলে বহুত ধৰণৰ ৰাসায়নিক সাৰেই হওক বা কীটনাশক সাৰ ব্যৱহাৰ কৰে। এইবোৰ খোৱাৰ ফলতো মানুহৰ বেমাৰ হয়। আজিকালি দেখিব সৰু সৰু ল'ৰা ছোৱালীৰ কি হয়, চুলি পকি গৈছে, গাৰ বিষ বা বিভিন্ন ধৰণৰ বেমাৰ হৈ আছে। গতিকে আমি এই জৈৱিক পদ্ধতিৰে যদি আমি খেতি বাতি কৰোঁ, সেয়া আমি স্বাস্থ্যৰ কাৰণেও ভাল হ'ব। গতিকে আমি ৰাইজক আহ্বান জনাম যে ৰাইজে গৰুৰ যি গোবৰ আছে সেয়া সংৰক্ষণ কৰিব লাগে আৰু ভালদৰে ইয়াক জৈৱিক সাৰ হিচাপে কৃষিজাত সামগ্ৰী উৎপাদনত ব্যৱহাৰ কৰিব লাগে।